এভৰিৱান কি খবৰ সকলোৰে তেতিয়াহ'লে বলক আৰু এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ একদম বহুত দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ আৰু আপোনালোকে মোৰ মিনি ব্লগছ পাই চাগে গমেই পাইছে আমাৰ হৈ আছে এইকেইদিন ভাওনাৰ আখৰা আৰু এয়া আজি হৈছে ভাওনাৰ লাষ্ট আখৰা আৰু তাৰলৈকে বুলি আমি এয়া ৰাতিপুৱাই গোটেইকেইজনীয়ে গৈ আছোঁ আৰু এয়াই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক গাইজ তোমালোকে এইফালে চাই দিয়া এইফালে প্ৰসাদ লৈ গৈ আছে দুজনীয়ে আৰু ইয়াতে বহুত বৰষুণ গাইজ বহুত বৰষুণ আজি আমাৰ ভাওনা কি হয় নাজানো আৰু আপোনালোকক গৈ পেলাই মই চব দেখাই আছোঁ এয়া আমি বিষ্ণুৰাভাত আহি উপস্থিত হ'লোঁ আৰু ছাৰ আহিলে প্ৰেক্টিচ আৰম্ভ হ'ব আৰু এইফালে আমাৰ গোপিনীসকল চব ৰেডি হৈ আছে আৰু বৰাখৰা ষ্টাৰ্ট হ'ব অকণমান পাছত আৰু আপোনালোককো দেখাই থাকিম সকলোবিলাক আজি ৰাতিলৈকে একদম ৰাতি ভাওনা ষ্টাৰ্ট হোৱালৈকে শেষ হোৱালৈকে চব দেখাই থাকিম আৰু ইফালে মোক চাই আছে মই ব্লগ বনোৱা আৰু এতিয়া অকণমান পাছত আপোনালোকক লগ পাই আছোঁ বাই গাইজ মোৰ লগৰীকেইজনীয়ে হেনো কিবা ক'ব বহুত বেছি হেৰি হৈ আছে চুম্পি ব্লগ চাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভাওনাখনৰ কথা কৈ দিয়া আকৌ চাবলৈ আহিব আমাৰ ভাওনাখন আজি বিষ্ণুৰাভা ৰংগমঞ্চত সন্ধিয়া 6 বজাৰ পৰা আৰম্ভণি হৈছে গতিকে সকলোৱে যাতে চাবলৈ আহে আমি এটা বেলেগ আজি মানে বেলেগ হেৰি লৈছোঁ দেখিবলৈ হ'ব ৰীল বনাম অ'কে গাইজ এয়া আমাৰ প্ৰেক্টিচ আৰম্ভ হৈ গ'ল এয়া এতিয়া আৰম্ভ হৈছে গায়ন বায়ন আৰু বহুত হুলস্থুল মানে হাল্লা হৈ আছে আপোনালোকে শুনা নাপাব অকণমান দেখাই দিছোঁ ৰাতিকৈ বাৰু ভালকৈ দেখুৱাম থ্যাংকস পায়স খাম আজি আমাৰ লাষ্ট আখৰাৰ পায়স এয়া আমাৰ বিলনীয়া আমাক খাবলৈ দিছে থেংক ইউ বহুত হৈছে খোৱা বস্তু এইবিলাক কি কৰি আছা নাৰিকল দি আছোঁ তাইক তুমি নাৰিকল খোৱা মানুহ আৰু এইফালে নাৰিকল নোখোৱা মানুহ আৰু মইতো চবে খাওঁ ঐ ভস্ম লগা হেল্ল' ভাওনা আছে সেইটো সকলো ভাইকাজনে চাগে মাতিছে এনেও ময়ো মাতি দিছে দেই ধন্যবাদ আমাৰ আখৰা শেষ আৰু এতিয়া গৈ আছোঁ আমি ৰেডি হ'বলৈ এইবিলাক বস্তু চস্তু লৈ লৈছোঁ যুদ্ধ অকণমান সময়ৰ পাছত আকৌ যুদ্ধত আমি হেৰি হ'ম পাকিস্তানৰ লগত নালাগো আমি হেল্ল' গাইজ আমি তেতিয়া প্ৰেক্টিচৰ পৰা আহি ভাত পানী খালোঁ ৰুমত আৰু এতিয়া মই চুলি কাৰ্ল কৰি আছোঁ কিয়নো মানে আমাক চুলি কাৰ্ল কৰিব দিছে সেইকাৰণে আৰু এতিয়া আমি যাম এতিয়া ডাইৰেক্ট বিষ্ণুৰাভাত তাতে গৈ পেলাই মেকআপ কৰিব লাগিব মেকআপ কৰি দিব আমাক আৰু আপোনালোকক দেখুৱাই থাকিম আৰু বহুত লৰালৰি হৈছে পুতুককৈ চুলিখিনি কাৰ্ল কৰি লওঁ আৰু এইফালে মোক শিখাই কাৰ্ল কৰি দি আছে আৰু অকণমান পাছত আপোনালোকক দেখুৱাই আছোঁ আমি এতিয়া মেকআপ ল'বলৈ বহি আছোঁ আৰু এইফালে মোক এইজনে দম দি আছে তাই বোলে ৰজা তাই মুচন চাচোন আৰু এইফালে ধুনীয়াকৈ কৃষ্ণই মেকআপ কৰিব বহিছে আৰু এইবিলাক ধুনীয়াকৈ ৰজাৰ কাৰণে দাড়ি চাৰি বনাইছে হাই উদ্ধৱ উদ্ধৱে কেৱল খোৱাত ব্যস্ত আৰু এইফালে আমাৰ মন্ত্ৰী অলপ পিছত বেলেগ এটা ৰূপত আহি যাব ৰজা বেলেগ এটা ৰূপত আহি যাব আমি মানে চব ৰজা এইফালে এজনী ৰজা এইফালে হেয়াৰ ষ্টাইল কৰাত ব্যস্ত
আমি বেলেগ এটা ৰুমত আহি যাম তেতিয়া আপোনালোকক ভালকৈ দেখুৱাম। এতিয়া কৃষ্ণা মেকআপ কৰি লওক। মেকআপ ল'বলৈ গাড়ীত বহি আছে। বেৰিকেড দি থৈছোঁ আমি এইখন। কিয় বহিছা ইয়াতে? অনিলিমা কিয় বহিছা ইয়াতে? কিবা এটা কোৱা আৰু তুমি। আজি ভাওনা আছে, সকলো আহিব, নাহিলেও নাই বেয়া নাপাব। আৰু আমাৰ মনীষাক দেখাই দিওঁ, আমাৰ ভীষ্মক ৰজা। আৰু এইফালে ৰজা। তই হাঁহিছনে নাই? মুখটো দেখা পোৱা নাই মানে তই। সোমবাৰ এনেকৈ মেকআপ কৰি ল'ব বহিছোঁ। মেইল মেকআপ তাকো ৰজা ৰজা ফিলিংছ। মায়ে মানে মোক শুন আকৌ, মায়ে মানে মোক সৰুতে শিলিখা লগাই নিদিলে, সেইকাৰণে দাঁত হয়। মোৰ খুব লগালে নেকি? হেভি দুখ মোৰ সেইকাৰণে। এয়া গাইছ মোৰ ফুল বেলেগ বেলেগ লাগিছে। আৰু এইফালে অনুপ্ৰেৰণা, তোমাৰ চুলিখিনি মেলি দিয়া। আজি মানে আমি ৰুক্মিণীক বিয়া কৰাবলৈ যাম। এফালে আহা শিল্পী, এয়া আমাৰ শিল্পী বিয়াতি আৰু আমি ৰজা। আৰু এতিয়া ড্ৰেছখিনি ধুনীয়াকৈ পিন্ধি লওঁ। চবে এইফালে মেকআপ কৰি আছে আৰু মই দাঢ়ি লাগি আছে কাৰণে কথাখিনি ভালকৈ ক'ব পৰা নাই গাইছ। লগ পাই আছোঁ। তুমি কি আছিলা? মদন। মই মদন আৰু তুমি হেৰি মন্ত্ৰী হিচাপে থাকা। তাইক কিয় হেৰি কৰিব লাইন মাৰিব গৈছা? মানে ছোৱালীৰ কেৰেক্টাৰ বেয়া ৰজাৰ। আৰু এইফালে কি আছিলা তুমি? চুচি প্ৰভা আৰু হেৰিৰ ঘনীয়েক ৰাণী আমাৰ। আৰু এইফালে সখী এই মন্ত্ৰী জ্ঞাতি। এয়া ৰুক্মিণী, এইফালে ৰুক্মিণী আৰু এইফালে শিশুপাল। তুমি এইবিলাক অসভ্যালি নকৰিবা, বিয়া পাতিবতো এনেও নোৱাৰিলে। এনেও বিয়াটো মোৰ লগতে পাতিছে। নাই পাতা, মৰিছা। মনে মনে ভাল পায়। আই লাভ ইউ। মই তোমাক আজি হৰণ কৰিবলৈ যাম, কিন্তু তুমি নোৱাৰিবা। আমাৰ ভাওনা ষ্টাৰ্ট হৈ গৈছে আৰু আমি ষ্টেজৰ পিছফালে আছোঁ আৰু আমাৰ হোৱা নাই আৰু আৰম্ভ হ'ব। আৰু এইফালে আমাৰ ভীষ্মক ৰজা। কিবা আষাৰ কৈ দিয়া আৰু তুমি। সকলোকে নমস্কাৰ জনাইছোঁ। আৰু কুছ নেই। আৰু ভালকৈ কৰি বুলি মানে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমাক। বাই বাই। আমি একদম ভাওনা শেষ কৰি লগ পাই আছোঁ। এয়া আমাৰ দুই ভিক্ষুকৰ ৰেডি। হোৱা কি আছিলা, কি হৈ গ'লা, কি ক'বা? এক্সাইটেড? ফাইনেলি আমাৰ ভস্ম লগা ৰেডি হৈ গ'ল। কেলে ক'বা আৰু মোৰ একদম উপায় নাইকিয়া হ'ল। কিয়? কাপোৰখিনি মাৰিব নোৱাৰা হয়তো। দাঢ়িও এৰিব নোৱাৰা হৈছা? চুবাই ভাওনা কৰিবা। মই কোনেও নোৱাৰোঁ।
ইয়াৰ পিছত আমাৰ ৰজাৰ আচল চৰিত্ৰ ইমান প্ৰব্লেম এয়া দেখো কি কষ্ট এইফালে মোৰ গাড়ী গজিছিল আকৌ নাইকিয়া হৈ থাকিলে সুন্দৰ মাইনী ৱাও লুকছটো আমি নুখুলো গাইছ নহ'লে খুলিব লাগিব ভাত খাব নোৱাৰিম নহ'লে খুলিব লাগিব এয়া বিফোৰ আৰু আফটাৰ আমি মুঠ নাইকিয়া মুঠ নোহোৱা বিভৎস লাগিছে সঁচাকৈ আৰে যুদ্ধ আমি এতিয়া ঘৰা ঘৰি যাওঁ গাইছ বহুত বেছি হেৰি হৈ গৈছে এইবিলাক খেলি মেলি হৈ গৈছে আৰু আমি কুপন দিছে ভাত খাবলৈ ভাত খাই মেলি যাম বাই বাই এয়া আমাৰ অন্তিম পৰ্যায় এতিয়া আমি ৰুমলৈ যাই আছোঁ এয়া মেখেলা চেখেলা দাঙি লোৱা দেখা গৈছে এইফালে ঐ দৰ্শক নাই বুলি নকবি ভিডিঅ' চলি আছে বহুত আছিলে আমি যাওঁ বাই বাই